আজি মোৰ ৰাইডিং জেকেট আৰু বুটৰ এই দুটা বস্তুৱে মই আজি ইউজ কৰি আছোঁ। এই আনা বহুত দিন হৈ গ'ল, ভিডিঅ'টো দেখাই পাইছে। 180 কিলোমিটাৰ আজি ৰানিং হ'ব। চাওক না মনোৰমা দৃশ্য, মেঘে একদম কেনেকৈ পাহাৰটোক আৱৰি ধৰিছে। বতৰৰ মহিমা, নাৰীৰ মহিমা একদমেই ধৰিব নোৱাৰে, কাৰণ কোন সময়ত সিহঁতে মুড সলনি কৰে একদম ঠিক নাই। এতিয়া এই যদি ভাল মুড আছে, এতিয়া বেয়া মুড হ'ব পাৰে। ৰ'দ দি আছিল, এতিয়া আকৌ ধাৰাসাৰ বৰষুণে মাৰি আছে। মোৰ এইটো ৰাইডিং যিটো জেকেট আছে আৰু বুটছ আছে, সেই দুটাই মই আজি ফাৰ্ষ্ট এইটো পিন্ধি কিনে ৰাইড কৰি আছোঁ। তো মই যেতিয়া ৰুমৰ পৰা ওলাইছিলোঁ, মানে গুৱাহাটীৰ পৰা ওলাইছিলোঁ, গুৱাহাটীৰ পৰা নলবাৰীলৈ এইফালে ধাৰাসাৰ বৰষুণ দি আছিল। মই একদম পূৰা ৰেইনকোট পিন্ধি কিনে আহিছোঁ। তাৰপিছত ইফালে যেতিয়া নলবাৰী পাৰ হ'লোঁ, নলবাৰী পাৰ হোৱাৰ লগে লগে ইফালে কি অলপ বৰষুণ নাই, ইফালে ৰ'দ দি আছে, মানে গৰম দি আছে। ৰ'দটো এতিয়া অলপ বন্ধ হৈ গ'ল, মানে ইফালৰ পৰা নেটটো অন কৰা গৈ আছে, সেইকাৰণে ইফালে বৰ্তমান ৰ'দটো দেখা নোপোৱা হৈ গ'ল। তো গৰমটো অভাৰ আছে। আৰু ইয়াৰ মাজত মোৰ মানে কি হ'ল, এটা একেলগে দুটা বস্তু মই চেক কৰিব পাৰিলোঁ। এটা হ'ল মোৰ এই ৰাইডিং জেকেটটো আৰু বুটছটো। যে ৰাইডিং বুটছটো কিছু লোৱাৰ সময়ত কৈছিল যে সিহঁতে যে এই বুটছটো বোলে ৱাটাৰপ্ৰুফ হয়। ৱাটাৰপ্ৰুফ একদমেই নহয়, পানী সোমাইছে। মোৰ একদম মোজা চোজা জিকি গৈছে। মই ক'লোঁ ৱাটাৰপ্ৰুফ বুলি কৈছিলে, কিন্তু ৱাটাৰপ্ৰুফ হয় নে নাই চাই লওক। এইটো চাই লওক, এইবিলাক চব জিকি গৈছে, পানী ওলাই আছে। এইটো পানী পৰি আছে। এইটো চাওক, মোজাৰ পৰা এনেকৈ হেঁচি দিলে পানী পৰি আছে। এইটো ৱাটাৰপ্ৰুফ নহয়, এইটো ছাইডেদি পানী সোমায়। এইটো পৰ্চনত এইটো ওপৰৰ এতিয়া পানী সোমায়, দেখাই দিছিলোঁ তেতিয়া। আৰু এইটোতো ছেম পানী সোমাই গৈছে, কিন্তু এইটো হ'ল জেকেটত কোনো প্ৰব্লেম নাই। বাকী মই এতিয়া গৈছোঁ আৰু ইয়াৰ পৰা আৰু ভালে কিলোমিটাৰ আছে। মোৰ এতিয়া বৰ্তমান আছোঁ পাঠশালাত। তো পাঠশালাৰ পৰা আৰু ইয়াৰ পৰা মোৰ আৰু বহুত দূৰ আছে। তো একেলগে আজি দুটা এক্সপিৰিয়েঞ্চ ল'লোঁ, যে ৰ'দত কেনেকুৱা লাগে পিন্ধি কেনে চলাই কেনে, আৰু বৰষুণৰ বতৰত কেনেকুৱা হয়। চ' দুটা বস্তু একেলগতে আজি হৈ গ'ল, এটা ৰাইডতে দুটা বস্তু মোৰ কমপ্লিট হৈ গ'ল। আৰু এটা কথা আছে যে বতৰৰ মহিমা একদমেই ধৰিব নোৱাৰি। নাৰীত কৰে সি অলপ বেলেগ ধৰণৰ। এই বৰষুণ আহিব, এই ৰ'দ দিব, মানে এনেকুৱা হৈছে। সিফালৰ পৰা যে আহি আছিলোঁ, তাতো এটা বস্তু হৈছিল কি, কিছুমান জেগাত বৰষুণ নাই, কিছুমান জেগাত আকৌ ধাৰাসাৰ বৰষুণ। সেইটো ক্ৰছ কৰাৰ লগে লগে কিছুমান জেগাত একদমেই বৰষুণ নাই। কিন্তু নলবাৰীলৈকে সেনেকৈ থাকিয়ে গ'ল অলপ চলপকৈ। কিন্তু এতিয়া বৰ্তমান একদম সিফালৰ পৰা বৰষুণ নাই। তো এতিয়া মই ৰাইডটো কমপ্লিট কৰি দিম, মানে ইয়াৰ পৰা ঘৰলৈকে গুচি যাওঁ আৰু। তো বাকী দুটা বস্তু একেলগে এক্সপিৰিয়েঞ্চ ল'লোঁ, ভালেই লাগিল। তো যি কি নহওক, চাই থাকক আৰু আগলৈ যাত্ৰাটো কেনেকুৱা হয়। চ' গাইজ, বহুত দেৰি কৰিলোঁ মানে কি, ইয়াৰ ঘৰত ৰৈ দিব লগা হৈ গ'ল। ৰৈ দিলোঁ মানে খুৰাই দেখা পালোঁ, মই আহি থাকোঁতে দেখা পোৱাৰ পিছত এতিয়া লগ ধৰিলোঁ ঘৰত যোৱাৰ কাৰণে। চ' সিহঁতৰ ঘৰত গ'লোঁ, ভাত পানী খালোঁ, খাই কিনে আকৌ ওলালোঁ। প্লেন নাছিল সিহঁতৰ ঘৰত যোৱা। চ' ৰাস্তা দেখা পোৱাৰ কাৰণে এতিয়াতো আৰু নাযাওঁ বুলি ক'ব নোৱাৰোঁ। ঘৰৰ এইটো ৰাস্তাতে পৰা দেখা পাইছিল, মেইন হাইৱেত হয়। তো এতিয়া আৰু আহিলোঁ। এতিয়া গৈছোঁ ভিতৰৰ ৰাস্তাতে ডাইৰেক্ট বৰপেটা ৰোড ওলাম। চ' সিও গৈ আছে, ইয়াৰ কিবা বৰপেটা ৰোডত কাম আছে। কিন্তু এটা বস্তু ৰিক্সি হৈছে যে, বহুত ৰিক্সি হয়। সৰু বহুত বাচ্ছা আছে, একদম বাইকবিলাক স্পীডত যাব নোৱাৰোঁ। আৰু ছাইডেদি দুনিয়াৰ ছাগল গৰুবিলাক দুনিয়াৰ আছে। এই গৰু সেই ছাগল, এই গৰু এই ছাগল সেনেকৈ আছে। কোনোবাটো ইফালৰ পৰা সিফালে দৌৰি দিব পাৰে, আকৌ কোনোবাটো ৰছী বান্ধি দিয়া থাকিলে ইফালৰ পৰা দৌৰি দিব পাৰে। সেইখিনি বস্তু অলপ ৰিক্সি আছে, সেইখিনি সাৱধানে চাই গ'লে হ'ল। কিন্তু এনে ৰাস্তা কিন্তু ধুনীয়া, একদম পূৰা পিনপিনীয়া ৰাস্তা। অঁ, এইটো ৰাস্তাতে এইবিলাক গাড়ীও চলে নেকি, বাছ চলে নেকি? এইটো না গাঁৱৰ ৰাস্তা হেন লাগি আছে। কোনটো তেল? অঁ, সেইটো এই গহিয়াটোৰ। অঁ, বুজি পাইছোঁ। তো সেইকাৰণে ভাবিছোঁ যে গাঁৱৰ ৰাস্তাত ইমান মানে সৰু গাড়ীবিলাক আহি আছে, 4 হুইলাৰ গাড়ীবিলাক আহি আছে। কিন্তু কেছটো তাতে বেলেগ। এইটো হ'ল ইয়াৰ মানে সিফালেদি হৈ ভৱানীপুৰৰ তাতে এটা টোল গেট আছে। তো সেই টোল গেটটো দিব নালাগে। এইটো ৰাস্তাও শ্বৰ্ট হয়, প্লাছ গাড়ীবিলাক ইয়াতে বেছি আহি আছে। এতিয়াহে কেছটো বুজি পালোঁ মই।
বহুত দিন পিছত আৰু এটা বস্তু মনত পৰি গ'ল। চ' আজি বহুত বহুত বছৰ হৈ গ'ল মই এইটো ইফালে অহাই নাই। HS পাছ কৰাৰ পিছত ইফালে আহিয়ে পোৱা নাই। চ' এইটোৱে আছিল মোৰ HS স্কুলটো। খুৰাও আছে দেখোন এতিয়া। মই ভাল লাগিল। মই ইয়াৰ পৰাই পাছ কৰিছোঁ, আছাম ব্ৰিলিয়াণ্ট একাডেমি। ইয়াৰ পৰা HS পাছ কৰিছোঁ মই। চ' চিমলাগুৰি পালোঁ আৰু বেছি দূৰ নাই। ডাইৰেক্ট মেইন ওলালে সেইটো চিমলাগুৰি ওলাই যাব। ৰাইট চাইডেদি সোমাই গ'লে ভিতৰত এইটো বৰপেটা ৰোড যায়, ডাইৰেক্ট ওলাই যাব পাৰি। ইফালে নোমাও নেকি, মই ওলাই যাওঁ নেকি? $130 মেক্সিমাম। চ' যি কি নহওক টেষ্ট এটা কৰিলোঁ যে ইয়াৰ টপ স্পীড কিমান 130লৈকে উঠে বেষ্ট। তাক ইয়াতে মোৰ নেশ্যনেল হাইৱে শেষ হ'ব। মই ইয়াৰ পৰা যিটো ৰাইট চাইড আছে সেইটো ৰাইট চাইডে আগেদি সোমাই যাম। তো ইফালে গাঁৱৰ পিনে আৰু সোমাই যাম, গাঁৱৰ ৰাস্তা হ'ব এইটো। আজি বজাৰ আছিল। তো যি কি নহওক ভিডিঅ'টো যদি ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।